নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অসম চৰকাৰৰ চাকৰি পুনৰ ড্ৰাইভাৰ পদৰ স্কিল টেষ্টৰ ডেট ঘোষণা কৰিলে তো কোনটো তাৰিখত আপোনালোকৰ স্কিল টেষ্ট কেনে অনুষ্ঠিত কৰিব তো ভিডিওটোত আমি সবিশেষ সকলোখিনি আলোচনা কৰিম গতিকে ভিডিওটো শেষলৈকে চাই থাকিব তো বন্ধুসকল এইখন হৈছে অফিচিয়েলি নটিফিকেশনখন তো এই পদখিনি আছিল ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি বঙাইগাঁও ফালৰ পৰা তো কেইদিনমান আগতে আপোনালোকৰ ইয়াৰে এডভাৰটাইজ মুকলি কৰিছিল আৰু ইয়াতে আপোনাৰ পোষ্টৰ নামটো চাব পাৰে ড্ৰাইভাৰ কন্ট্ৰেকচুৱেল তো ইয়াৰে আপোনালোকৰ স্কিল টেষ্টটো অনুষ্ঠিত হ'বলৈ গৈ আছে তো তিনিটা ডেটত আপোনালোকৰ স্কিল টেষ্টটো অনুষ্ঠিত কৰিব তো 28 জুলাই 29 জুলাই আৰু 30 জুলাই ঠিক আছে তো 28 29 30 জুলাইত আপোনালোকৰ ইয়াৰে যেটো স্কিল টেষ্ট হেতু অনুষ্ঠিত কৰিব তো ইয়াতে চাব পাৰে সিৰিয়েল নম্বৰ অনুযায়ী ইয়াতে মতা হৈছে 1 ৰ পৰা 25 লৈকে মাতিছে আৰু 26 ৰ পৰা ইয়াতে 50 লৈকে মাতিছে তাৰে পিছত 51 ৰ পৰা 77 লৈকে মাতিছে তো ইয়াৰে আপোনালোকে চাব পাৰে ভেনিউটো দিয়া হৈছে ডিস্ট্ৰিক্ট ট্ৰান্সপোৰ্ট অফিস দ্বিতীয় কেম্পাস দৌৰিপাৰা বঙাইগাঁও তো ৰিপৰ্টিং টাইমটো 8:30 ত দিয়া হৈছে তো যিখিনি বন্ধু বান্ধৱী এলিজিবল বা কোৱালিফাই নাম আছে আপোনালোকৰ আবেদন কৰাত তো আপোনালোকে লিষ্টখন চাব পাৰে অফিচিয়েল ৱেবসাইটত গৈ তো আপোনালোকে এই তিনিটা ডেটত স্কিল টেষ্ট কেনে দিব পাৰিব যিসকলৰ ইয়াতে সিৰিয়েল নম্বৰ অনুযায়ী ডেট আছে আপোনালোকে সেইমতে আপোনালোকে স্কিল টেষ্টটো দিব যাব পাৰিব তো বন্ধুসকল এইখিনি আছিল ভিডিওটো আপোনালোকক দিবৰ বাবে আৰু এনেকুৱা ধৰণৰ আপডেটসমূহ পোৱাৰ বাবে আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ